হাই গাইজ মৰ্চাত প্ৰথমতে গুড মৰ্ণিং দেই। আজি কুঁৱলী ইমানকে পৰা নাই, মিহি মিহিকৈ কুঁৱলীটো পৰিছে আৰু মিহি মিহিকৈ ঠাণ্ডা লাগিছে। আলহামদুলিল্লাহ ফজৰ নামাজ পঢ়ি ঘূৰি পকি ঘৰ আহি বহিলো কিতাপ পঢ়িব। যেনে তেনে এঘণ্টামান কিতাপখন পঢ়ি তাৰ পাছত কাম এটাৰ কাৰণে বাইকখন লৈ ওলাই আহি ঘৰ আহি গৰুজনী বান্ধিবৰ কাৰণে খুঁটি কাটিবলৈ ললো। মই জোঙা কৰিবলৈ শিকাই নাই নহয়, জোঙা কৰোতে কৰোতে খুঁটিয়ে ফাটিল। ফাইনেলি অলপ দেৰি লগাৰ পাছত অলপ জোঙা কৰিলো। তাৰ পাছত চাইকেলখন মুচিবলৈ ললো, গোটেই চাইকেলখনত মামৰে ধৰি লৈছে। মই এতিয়াহে ভালকৈ চাইছো কিয় আগৰ পৰা মুচা নাছিলো। নিজে কিনিলেহে গম পাবি, ফ্ৰীতে পাইছ যে এতিয়া। মোৰ ডাইলগ নহয় দেই, মোৰ বছৰ ডাইলগ। ভালকৈ মবিল দি চিকচিকিয়াই মুচি দিলো, এতিয়াহে ভাল লাগিছে অলপ চাই। তাৰ পাছত ৰাতিপুৱাৰে লেতেৰা হোৱা বাচনখিনি ধুব উলিয়ালো। বাচনখিনি ধুই আহিলো বৰমা ঘৰলৈ দাঢ়িটো অলপ মিলাবলৈ। এতিয়াহে অলপ হেণ্ডচাম লাগিছে চাই, মিছাকে কৈছো একো হেণ্ডচাম লগা নাই। ঘৰ আহি গা ধুব ললো, ইমান ঠাণ্ডা পানী ঢালো নাঢালোকৈ ঢালিছো, গৰম পানী কৰিব লাগিব দেই। তাৰ পাছত ওলালো মছজিদলৈ। আলহামদুলিল্লাহ জোহৰৰ নামাজ আদায় কৰিলো আৰু আমাৰ মছজিদটোৰ আগফালটো ছাদ ঢলা হ'ব, তাৰে কাম চলি আছে। তাৰ পাছত চাহ গৰম হবলৈ দিলো আৰু কুকুৰা কেইটাকো খাবলৈ ভাত ছটিয়াই দিলো। ময়ো ৰঙা চাহ লগত শুকান পপ খাবলৈ বহিলো আৰু লাগিলো ভাত বনাবলৈ। দাইল ৰাতিৰে আছিলে, গৰম কৰিলে হ'ব। আৰু ভাজি বনাবলৈ চব্জি একোৱেই নাই, বিলাহী কেইটামান আছে, তাকে বিলাহীত টপ বনাই দিম। আৰু মই বনালে খাই সোৱাদ নালাগিব নে? সম্ভৱেই নহয়। 10 মিনিটতে হৈ গ'ল বনাই। এতিয়া খাই লওঁ দুপৰীয়াৰ সাঁজটো। তাৰ পাছত আহিলো মছজিদ, আছৰৰ টাইম হৈ গ'ল। আলহামদুলিল্লাহ আছৰৰ নামাজ আদায় কৰিলো। আজিলৈ ইমানখিনি, আকৌ লগ পাম পুনৰ এটা ভিডিঅ'ত। ভিডিঅ'টো যদি চাই ভাল লাগিল ফলো কৰি যাব।